হেল্প আসাম নামৰ পৰিয়ালটোলৈ আপোনাক জনালোঁ স্বাগতম। বন্ধুসকল, আজি আপোনালোকক আগবঢ়াই দিছোঁ ভেকচিন চাৰ্টিফিকেটখন আপোনাৰ মোবাইল বা কম্পিউটাৰৰ সহায়ত কেনেকৈ ডাউনলোড কৰিব। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। প্ৰথমে লেপটপ বা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত চাৰ্চ কৰি দিব কোৱিন, COWIN লিখি পেলাই চাৰ্চ কৰি দিব। টাইপ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তাত প্ৰথম যিটো অপশ্যন আহিছে কোৱিন বুলি, তাত আপোনালোকে টাচ কৰি দিয়ক। তাৰপিছত আপোনালোকৰ সন্মুখত এই পেজটো খোল খাব। তো বন্ধুসকল, অলপ ডাউন কৰি পেলাই স্ক্ৰলটো অলপ ডাউন কৰি ডাউনলোড ইয়ৰ ভেকচিন চাৰ্টিফিকেটত ক্লিক কৰিব। তো বন্ধুসকল, এতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটি পেজ খোল খাব। ইণ্টাৰ ইয়ৰ মোবাইল নম্বৰ। তো বন্ধুসকল, ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব। মই মোৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি দিছোঁ। তো মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি গেট OTP বুলি এটা অপশ্যন আছে, তাত আপুনি টাচ কৰি দিয়ক। গেট OTP টাচ কৰাৰ পিছত ইণ্টাৰ OTP। তো বন্ধুসকল, যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটোত এটি OTP আহিছে আৰু সেই OTPটো ইয়াত পেষ্ট কৰিব লাগিব। তো বন্ধুসকল, এতিয়া মোৰ মোবাইললৈ OTPটো গুচি আহিছে। তো মই OTPটো ইয়াত পেষ্ট কৰি দিম। বন্ধুসকল, মই মোৰলৈ অহা OTPটো ইয়াত পেষ্ট কৰি আছোঁ। OTPটো পেষ্ট কৰাৰ পিছত ভেৰিফাই এণ্ড প্ৰচেছত ক্লিক কৰি দিয়ক। ভেৰিফাই অন প্ৰচেছত ক্লিক কৰাৰ পিছত সেই নম্বৰটোত যিকেইজন ব্যক্তিয়ে ভেকচিন লৈছিলে গোটেইকেইজন ব্যক্তিৰ নাম আহি গৈছে। তো বন্ধুসকল, মই ফাৰ্ষ্ট যিজন ব্যক্তিৰ ভেকচিন লৈছিলে সেই চাৰ্টিফিকেটখন ডাউনলোড কৰিব খুজিছোঁ। তো চাৰ্টিফিকেট অপশ্যনত ক্লিক কৰি ডাউনলোডত ক্লিক কৰি দিলোঁ। তো বন্ধুসকল, এতিয়া চাৰ্টিফিকেটখন অ'পেন কৰি চাইছোঁ। তো বন্ধুসকল, ইয়াত চাৰ্টিফিকেটখন অ'পেন হৈ গ'ল আৰু মই প্ৰিণ্ট আউট কৰি ল'ব বিচাৰিছোঁ যিহেতুকে, তো মই প্ৰিণ্ট অপশ্যনত ক্লিক কৰিছোঁ। তো বন্ধুসকল, এনেকৈ আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব আৰু প্ৰিণ্ট আউট কৰিব পাৰিব। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো নতুন হৈ আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। তো বন্ধুসকল, আজিলৈ গুড বাই। এনেধৰণৰ সৰু সৰু টেকনিকেল ভিডিঅ'বোৰ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।